এজন সুস্থ ব্যক্তিৰ শৰীৰৰ উত্তাপ কিমান 98.4 ডিগ্ৰী ফাৰেনহাইট বা 36.8 ডিগ্ৰী সেন্টিগ্ৰেড মানুহৰ শৰীৰৰ ছালত কিমান ছিদ্ৰ থাকে 2 লাখৰো অধিক ছিদ্ৰ থাকে এজন ব্যক্তিৰ মুখমণ্ডলত কেইডাল হাড় থাকে প্ৰায় 5ডাল আৰু লাওখোলাত কেইডাল হাড় থাকে 29ডাল থাকে আৰু আমাৰ বেকবোন মানে ৰাজহাড়ত কেইডাল হাড় থাকে 33ডাল থাকে আৰু মানুহৰ শৰীৰতো কিমান হাড় থাকে আমি সকলোৱে জানো পেনিচিলিন আৱিষ্কাৰ কোনে কৰিছিলে আলেকজেণ্ডাৰ ফ্লেমিঙে পেনিচিলিন আৱিষ্কাৰ কৰিছিলে এজন পূৰ্ণবয়স্ক ব্যক্তিৰ এই মস্তিষ্কৰ ওজন কিমান পুৰুষৰ ক্ষেত্ৰত 1400 গ্ৰাম আৰু মহিলাৰ ক্ষেত্ৰত 1300 গ্ৰাম এজন পূৰ্ণবয়স্ক পুৰুষৰ গড়ে প্ৰায় শৰীৰত কিমান লিটাৰ পানী থাকে গড়ে প্ৰায় 42 লিটাৰ পানী থাকে মানে এজন পুৰুষৰ ক্ষেত্ৰত পূৰ্ণবয়স্ক পুৰুষৰ ক্ষেত্ৰত আমাৰ শৰীৰত কিমান বেগেৰে তেজ চলাচল কৰে ঘণ্টাত প্ৰায় 11 কিলোমিটাৰ অৰ্থাৎ 7 মাইল হ'ব কি পদাৰ্থৰ অভাৱত আমাৰ এই চুলি পকে পিগমেণ্ট নামৰ তৰলজাতীয় পদাৰ্থৰ অভাৱত চুলি পকে মানে চুলি সেইকাৰণে পকে ইনচুলিনৰ কাম কি তেজৰ গ্লুকোজৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে সূৰ্যৰ ৰশ্মিত কি থাকে সূৰ্যৰ ৰশ্মিত থাকে ভিটামিন ডি জোনাকী পৰুৱাই কেনেকৈ পোহৰৰ সৃষ্টি কৰে জোনাকী পৰুৱাৰ গাত লুচিফেৰেজ নামৰ এবিধ বৰ্ণহীন এনজাইম থাকে আৰু সেইবোৰে নিজে নিজে বিক্ৰিয়া ঘটাই পোহৰৰ সৃষ্টি কৰে ফেঁচাই কেনেকৈ ৰাতি চলাফুৰা কৰে ফেঁচাৰ চকুত ৰড আৰু কোষত ৰডপচিন নামৰ পিগমেণ্ট থাকে আৰু এই ভিটামিন এৰ দ্বাৰা সংশ্লেষিত হয় তেনেকৈ মানে চলাফুৰা কৰিব পাৰে ফেঁচাই ৰাতি আৰু এটিপি আৰু এডিপি আৰু এটিপিৰ মানে কি এটিপি মানে হ'ল এডেনচাইন ডাইফসফেট আৰু এটিপি মানে হ'ল এডেনচাইন ট্ৰাইফসফেট ডিএনএৰ ফুল ফৰ্ম কি ডিঅক্সিৰাইবো নিউক্লিক এচিড আৰু আৰএনএ ফুল মিনিং কি ৰাইবো নিউক্লিক এচিড